প্ৰিয় দৰ্শক, মোৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু বিশ্বনাথ জিলা বিভাগ সমিতিৰ উদ্যোগত বিশ্বনাথ জিলাৰ কমলাকান্ত ক্ষেত্ৰ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখত এক সমূহীয়া বিবাহ কাৰ্যসূচীৰ আয়োজন কৰা আছে। সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাব। আপোনালোক সমূহীয়া বিবাহ কাৰ্যসূচী দৃশ্যাংশ চাব পাৰিব, নিশ্চয় চাব পাৰিব। আমি আপোনাৰ পূজন অৰ্চন কৰিলো, আমি সব আপোনাৰ চৰণত আহিছো। আপুনি আমাক ৰক্ষা কৰিব, আমাৰ দ্বাৰা যিকোনো ভুল ত্ৰুটি হ'ল সেই সববিলাক মাফ কৰি আমাক আশীৰ্বাদ কৰিব। একদম ভিতৰ আৰ্দ্ৰ মনেৰে একদম ভিতৰৰ পৰা আপুনি ভগৱানক প্ৰাৰ্থনা কৰক, ভগৱানৰ চৰণত যাওক। মানো যাবান Shri Rama Shravanam Prapatre Nilam Budasya Palako Palanga Sita Sabaro Pitama Mavanam Padamu Asha Yata Jaya Swadhanamos Shri Sarvai Prasadine Sharanye Triyambake Gauri Narayani Namostute আপোনালোকৰ মাজলৈ সমূহীয়া বিবাহৰ ভিডিঅ'টো আগবঢ়াই নিশ্চয় আপোনালোক ভাল লাগিছে। সেইটোকে লাইক এটা কৰি কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ফেচবুকত চাই পেজটো ফ'ল' কৰা নাই তেখেতসকলক মোৰ পেজটো ফ'ল' কৰি আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব পাৰে। ধন্যবাদ।